শৃংখল চলিহাই ফেচবুকত লিখিছে আমাক 1951 লাগে। একাংশ সাংবাদিক তথা চেনেলসমূহে প্ৰচাৰ কৰিব লৈছে যে মিয়াক খেদিবলৈ 1951 লাগে নেকি। এনেকুৱা সাংবাদিকতা আৰু এনেকুৱা চেনেলবিলাকক আমি গৰিহণা দিছোঁ। এনেকুৱা মন্তব্য বা প্ৰশ্ন যাতে ভৱিষ্যতে নকৰে, মিয়াসকলক যাতে কোনো পধ্যেই সন্দেহ নকৰে। মিয়াসকলৰ ইতিহাস আপোনালোকে নাজানে। অসম ৰাজ্য গঠন হৈছে 1912 চনত। তাৰ আগৰ প্ৰমাণ পাব মিয়াসকলে ইয়াতে আছে। বেংগল প্ৰভিন্স যেতিয়া ব্ৰিটিছৰ শাসনত আছিল, মিয়াসকল বেংগল প্ৰভিন্সতে আছিল। ভাৰত স্বাধীন হোৱাৰ আগৰ ডকুমেণ্টছ পাট্টা NRC 1951 আছে মিয়াসকলৰ। যদি ইয়াৰ আগতো যায়, মোগল শাসনৰ সময়তো মিয়াসকল ইয়াৰে ভূমিপুত্ৰ, ইয়াতে আছে। 1228 খ্ৰীষ্টাব্দৰ আগতো যদি যায়,